মোদে দিনতে জিনজিন মইনা মেমলিয়ালে জিনজিন মইনা অসমীয়া কৃষ্টি সংস্কৃতিৰ এই বিশাল পথাৰখনৰ এটা জনপ্ৰিয় বিহু নাম দিহিং হুঁচৰি দলৰ বিহুৱা বাপুজি কোঁৱৰ আৰু মনোজ হালৈয়ে কণ্ঠ নিগৰাই বহুতো অসমীয়াৰ মন জয় কৰিবলৈ সক্ষম হোৱা এই জিনজিন মইনা আজি নৰূপত সাজু হৈছে গুৱাহাটীৰ ষ্টুডিঅ' ড্ৰিমছত আমাৰ দিহিং হুঁচৰি দলৰ মূল মানুহজন আছে ৰেডিম ককাইদেউ কেনেকুৱা অনুভৱ আজি নমস্কাৰ অনুভৱটোতো যথেষ্ট আৱেগিক যথেষ্ট ভাল লাগিছে আমাৰ দলটোৰ এটা জনপ্ৰিয় গীত আজি বাণীবদ্ধ হৈছে তাত আমাৰ গুৰু দুজনে আমি লগতে পাইছোঁ তাৰ বাবে বহুত বেছি আৱেগিক আছোঁ আৰু এই গীতটোৰ লগত আমাৰ বহুতখিনি মানে কিছুমান অনুভূতি কিছুমান সময় 2014 বৰ্ষৰ পৰা আমাৰ এই গীতটোৰ লগত কিছুমান মানে স্মৃতি জড়িত আছে আৰু এই গানটো প্ৰথম ধৰি লওক আমাৰ ৰঞ্জিত দা বৰলা তেওঁ আমাক গীতটোত আগবঢ়ালে বস্তুটো এনেকৈ কৰিব লাগে বুলি তাক আমি হুঁচৰিত লৈ গৈ ইমানখিনি আৰু ৰাইজে আমাক এতিয়া হেৰি কৰি আদৰি ল'লে আৰু তাতে এতিয়া লাষ্টত শেষত চিন্তা কৰিলোঁ যে কি সকলোৱে আদৰি লৈছে যেতিয়া ধৰি লওক 2020 চনততো বিহু তেনেকৈ নহ'লেই তো এতিয়া 21ত কি হ'ব কি নাই এতিয়া ক'ব পৰা নাই তাৰে বিনিময়ত বোলো চাওঁচোন বোলো এটা আমাৰ এই গীতটোকে বনাই ধুনীয়াকৈ বাণীবদ্ধ কৰি ৰাইজৰ আগত বোলো এটা ধুনীয়াকৈ আপোনাৰ উপহাৰ এটা কৰোঁ সকলোৱে যাতে এই গীতটি আৰু অলপ আগুৱাই যাবলৈ সহায় কৰে যেন নমস্কাৰ এই গীতটি মোৰ খুব মৰমৰ শ্ৰদ্ধাৰ মোৰ বয়সত মোতকৈ সৰু এবছৰমানৰ তেখেতে কৰিছিলে কিন্তু দিহিঙত এই গীতটি দিহিং বিহু দলটি মোৰ খুব প্ৰাণৰ বিহু দল তাত গাইছিলে ৰাইজে খুব ভালকৈ আঁকোৱালি লৈছিলে এই গীত ফাঁকিকে আমি বাণীবদ্ধ কৰাৰ চেষ্টা কৰিলোঁ আমি দুয়োজন ভাই ককাই বহি গীতটি সুন্দৰকৈ সজালোঁ কাৰণ সেইখিনি অকণমান আছিলে আমি বাকীখিনি সজাই দিহিং বিহু দলৰ যি চেষ্টা যি প্ৰচেষ্টা তাক চিৰযুগমীয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ এই ক্ষেত্ৰত আমাক বহুজনে সহায় কৰিছে আৰু আশা কৰোঁ অসমৰ ৰাইজে এই গীতটি ইতিমধ্যেই আদৰি লৈছে আকৌ এটা বেলেগ ৰূপত পাব সকলোৱে আদৰি লওক এয়াই আমাৰ কামনা জিনজিন মইনা গীত ফাঁকি আগবঢ়াই দিছোঁ ৰাইজৰ মাজলৈ তাৰ লগতে ইয়াৰ পাছৰ কিছুমান আজি কিছুমান বস্তু এখেতে কিছুমান বস্তু আপুনি আমি দুয়োৱে লগ লাগি বহি লৈ পেলাই সহযোগত আৰু পাছৰ কিছুমান দুটামান কলি আপোনালোকে নিশ্চয় শুনিছে সেইখিনি আপোনালোকে শুনিবলৈ পাব নিশ্চয় ৰাইজে ভাল পাব বুলি ভাবিছোঁ আসলে সদায় এনেকুৱা ধৰণৰ অনুভৱ হৈ থাকে কিছুমান সিমিলাৰ থাকে একেই থাকে তাৰে ভিতৰত কেতিয়াবা অকণমান বেলেগ হয় আজি বেলেগ হ'ল সেই বেলেগটো
ভাল লাগিছে, খুব ভাল লাগিছে। কাৰণ কিছুমান বহুত সপোন থাকে মানুহৰ, তো সেই সপোনৰ ভিতৰত আজিও এটা সফলতাৰ শীৰ্ষত মানে খোজ দিয়াৰ দৰে অনুভৱ হৈছে মোৰ। দিহিং বিহু দলৰ বিশিষ্ট মানে গুৰুদেৱ বিহুগুৰু ওজা যোৰহাটত বৰহোলাৰ তো ৰঞ্জিত কৰাইদেউ, তো তেওঁৰ এই গীতৰ সৃষ্টি তেওঁ গানটো লিখা দিহিঙৰ কাৰণে, আৰু দিহিঙত আমি গাই আছোঁ এই গীতটো। কিন্তু যোৱা বছৰ বিহুও নহ'ল, তো বহুত উৰুঙা, আৰু সেই পৰিৱেশ আকৌ অহা বছৰ এই বছৰ আহি থকা বসন্তত ঘূৰাই পাম নে নাপাম তাৰো কোনো মানে নিশ্চয়তা নাই। গতিকেলৈ ভাবিলোঁ ৰাইজক উপহাৰ 2 বছৰ সম্পূৰ্ণ হ'ব হ'ল, একো উপহাৰো দিব পৰা নাই। গতিকে তাৰে কিছুমান চিন্তাত দিহিঙৰ ফালৰ পৰা হৈ তো ৰাইজলৈ এটা উপহাৰ, কণমানি উপহাৰ যাচিব বিচাৰিছোঁ। বন্ধুসকল, সেই বহুমূলীয়া উপহাৰটিয়েই হৈছে